নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেল দিগন্ত ফিনস্পেয়াৰলৈ। বন্ধু বান্ধৱীসকল আজি আমাৰ এই ভিডিঅ'টোত এটা নতুন বিষয় আলোচনা কৰিম, যিটো বিষয় আমি সমাজত সাধাৰণতে শুনিবলৈ পাওঁ বা আমিও এই শব্দটো ব্যৱহাৰ কৰিছোঁ। আৰু সেই বিষয়টো হৈছে পাৰ্চনেলিটি ডেভেলপমেণ্ট, ব্যক্তিত্বৰ বিকাশ। বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিম পাৰ্চনেলিটি ডেভেলপমেণ্ট, ব্যক্তিত্বৰ বিকাশ মানেনো কি আৰু ইয়াক আমি কেনেদৰে আহৰণ কৰিব পাৰোঁ বা আমি আমাৰ মাজতে ইয়াক কেনেকৈ আমি ডেভেলপ কৰিব পাৰোঁ, যিটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে নিশ্চয় উপকৃত হ'ব। বন্ধু বান্ধৱীসকল, পাৰ্চনেলিটি ডেভেলপমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ, অৰ্থাৎ ব্যক্তিত্বৰ যিটো বিকাশ সাধন এইটো একেদিনাই কৰা কোনো সম্ভৱ নহয়। ই এটা লং টাৰ্ম প্ৰচেছ, কিয়নো আমি ব্যক্তিত্বৰ বিকাশ সাধন কৰিবলৈ হ'লে আমাৰ অধ্যাৱসায়ৰ প্ৰয়োজন, অৰ্থাৎ ইয়াক আমি লাহে লাহেহে ডেভেলপ কৰিব পাৰোঁ। কিয়নো ব্যক্তিত্বৰ বিকাশ সাধন মানে আমি আমাৰ যি ইনাৰ কোৱালিটি আছে, আমি প্ৰথম ইনাৰ কোৱালিটিটো চেঞ্জ কৰিব লাগিব। অৰ্থাৎ ইনাৰ কোৱালিটি বুলি ক'লে যেনে আমাৰ বিহেভিয়াৰ বা আমাৰ থট, আমাৰ চিন্তাধাৰা আদি সকলোবোৰ আমি পৰিৱৰ্তনৰ জৰিয়তেহে ব্যক্তিত্বৰ বিকাশ সাধন সম্ভৱপৰ হয়। আৰু সেয়েহে আমি এক্সটাৰ্নেল আৰু ইণ্টাৰনেল দুয়োটা বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিহে আমি আমাৰ ব্যক্তিত্ব সাধন কৰিব পাৰোঁ বা আমাৰ পাৰ্চনেলিটি আমি ডেভেলপমেণ্ট কৰিব পাৰোঁ। আৰু পাৰ্চনেল ডেভেলপমেণ্ট এই শব্দটো আমি আমাৰ ব্যক্তিগত ইণ্ডিভিজুৱেল আৰু প্ৰফেশ্যনেল লাইফ দুয়োটাতে কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ। কিয়নো এটা সুব্যক্তিত্ব বা এটা ব্যক্তিত্বশালী মানুহ সমাজত অধিক আদৰ আছে। যেতিয়া আমি সমাজত কেতিয়াবা দেখা পাইছোঁ যে কিছুমান মানুহ দেখা পালে আমি তেওঁৰ ওচৰলৈ কথা পাতিবলৈ যাওঁ, তেওঁৰ লগত কথা পাতি ভাল লাগে, তেওঁৰ পৰা আমি সদায় এটা পজিটিভ ভাইব্ৰেশ্যন ফিল কৰোঁ। আনহাতে কিছুমান মানুহ আছে যাক আপুনি দেখিলে হয়তো এভইড কৰে, যিটোৰ ওচৰত আপুনি গ'লে হয়তো আপোনাৰ মনটো বেয়া লাগে বা যিজন মানুহে আপোনাক সততে ডিছকাৰেজ কৰে। গতিকে আপোনাৰ পাৰ্চনেলিটি ডেভেলপমেণ্ট হোৱাৰ কাৰণে আপুনি কিছুমান গুণৰ প্ৰয়োজন, আপুনি কিছুমান গুণ একুৱাৰ্ড সংগ্ৰহ কৰিব লাগিব। আপুনি কিছুমান আপোনাৰ কেৰেক্টাৰ বা আপোনাৰ গুণৰ ওপৰত আপুনি কিছুমান ৱৰ্ক কৰিব লাগিব। আৰু সেয়েহে পাৰ্চনেলিটি ডেভেলপমেণ্ট এটা চিম্পুল প্ৰচেছ নহয়, এইটো শ্বৰ্ট প্ৰচেছ নহয়, ইট ইজ এ লং প্ৰচেছ। কিয়নো এই যি গুণ আছে, যি কেৰেক্টাৰ বা যি ফিচাৰ্ছ আছে, এইবিলাক আপোনালোকে ডেভেলপ অতি শীঘ্ৰে কৰিব নোৱাৰে, তাক লাহে লাহে ডে বাই ডে কৰিব লাগে। আৰু সেয়েহে পাৰ্চনেলিটি ডেভেলপমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ। বন্ধু বান্ধৱীসকল, আজি আমি পাৰ্চনেলিটি ডেভেলপমেণ্ট কিদৰে বঢ়াব পাৰোঁ, অৰ্থাৎ আমি আমাৰ নিজৰ ব্যক্তিত্ব কিদৰে আমি ইমপ্ৰুভ কৰিব পাৰিম, আমি তাৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। বন্ধু বান্ধৱীসকল, আমি যেতিয়া ব্যক্তিত্ব বিকাশ সাধন কৰিব লাগিব তেতিয়া আমাৰ প্ৰথমতে অতি গুৰুত্বপূৰ্ণ বিষয়টো হৈছে একচেপ্টেঞ্চ, অৰ্থাৎ গ্ৰহণযোগ্যতা। আমি নিজক একচেপ্ট কৰিব লাগিব। আমি এই পৃথিৱীত প্ৰতিজন ব্যক্তিৰে কেৰেক্টাৰ বা তেওঁৰ পাৰ্চনেলিটি কমপ্লিট ইউনিক। আমি কেতিয়াও আনৰ লগত কেতিয়াও নিজকে ৰিজাব নালাগে, কিয়নো পৃথিৱীৰ প্ৰতিজন ব্যক্তিকে ভগৱানে এটা ইউনিক কোৱালিটিত পৃথিৱীত সজাইছে। গতিকে আমি কেতিয়াও আনক তুলনা কৰা বা আনক কম্পেয়াৰ কৰা বা আনক ফ'ল' কৰা এইবোৰ কৰিব নালাগে। আমি কি কৰিব লাগে, আমাৰ ভিতৰত যিখিনি গুণ আছে বা আমাৰ যিখিনি কেৰেক্টাৰ আছে সেইখিনিক আমি কি কৰিব লাগিব, একচেপ্ট কৰিব লাগিব। আৰু সেইকাৰণে পাৰ্চনেলিটি ডেভেলপমেণ্টৰ এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে একচেপ্টেঞ্চ। একচেপ্টেঞ্চৰ জৰিয়তে আপুনি তাক একচেপ্ট কৰক, তেতিয়া আপোনাৰ কনফিডেঞ্চ বাঢ়িব আৰু তেতিয়া আপুনি মানসিকভাৱে যেতিয়া শক্তিশালী হ'ব তেতিয়া আপুনি যিকোনো পৰিস্থিতিতে আপুনি কনফিডেণ্টলি কথা ক'ব পাৰিব, কনফিডেণ্টলি আপুনি আপোনাৰ কাম কৰিব পাৰিব। সেয়েহে বন্ধুসকল, একচেপ্টেঞ্চ কৰাৰ চেষ্টা কৰক। একচেপ্টেঞ্চটোৱে হৈছে ডাঙৰ বস্তু, ইয়ে হৈছে পাৰ্চনেলিটি ডেভেলপমেণ্টৰ এটা মূল মন্ত্ৰ। একচেপ্টেঞ্চৰ জৰিয়তে আপুনি সেই ৰকম কাম কৰি যাওক, আপুনি কেতিয়াও আনৰ লগত তুলনা কৰিব
নালাগে, কিয়নো সেইকাৰণে আপুনি একচেপ্টেঞ্চটো অতি জৰুৰী। দ্বিতীয়তে another important হৈছে আপোনাৰ পজিটিভ আউটলুক। অৰ্থাৎ আমি সমাজত কিছুমান মানুহ দেখা পাওঁ বা মানুহ লগ পাইছোঁ যিসকলে কেৱল আনৰ দোষ বিচাৰি পায় বা যিকোনো পৰিৱেশতে তেওঁ সদায় নিগেটিভ বস্তুটোহে তাৰ পৰা দেখা পায় বা তেওঁ নিগেটিভ বস্তুটোৱে অবজাৰ্ভ কৰে। ইয়ে মানুহক মানসিকভাৱে ভাৰাক্ৰান্ত কৰি তোলে। গতিকে যেতিয়া আপুনি এটা নিগেটিভ দিশেৰে আগবাঢ়িব তেতিয়া আপুনি সেই কামটোত কেতিয়াও ছাকচেছ হ'ব নোৱাৰে আৰু ইয়ে আপোনাৰ সেলফ কনফিডেন্সটো বহু পৰিমাণে কমাই দিয়ে। গতিকে আপুনি এটা পজিটিভ মাইণ্ড ক্ৰিয়েট কৰিব লাগিব আৰু যেতিয়া আপুনি পজিটিভ মাইণ্ড এটা ক্ৰিয়েট কৰিব তেতিয়া আপুনি দুগুণ উৎসাহেৰে কাম কৰাৰ উৎসাহ পাব। ই আপোনাৰ কনফিডেন্স বঢ়াব আৰু যেতিয়া আপুনি কনফিডেন্স বঢ়াব তেতিয়া আপুনি সকলোবোৰ কাম সুন্দৰভাৱে নিয়াৰিকৈ কৰিব পাৰিব। গতিকে বন্ধুসকল, আপোনাৰ ব্যক্তিত্ব ইমপ্ৰুভ কৰিবলৈ হ'লে আপোনাৰ কনফিডেন্স অতি জৰুৰী আৰু কনফিডেন্স যেতিয়া আত্মবিশ্বাস থাকিব তেতিয়া আপুনি আত্মবিশ্বাসেৰে সকলো কাম কৰিব পাৰিব। আপুনি সমাজত আত্মবিশ্বাসেৰে কথা ক'ব পাৰিব, আত্মবিশ্বাসেৰে আপুনি কাম কৰিব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে কনফিডেন্স, সেলফ কনফিডেন্সে কিন্তু আপোনাৰ ব্যক্তিত্ব বিকাশত যথেষ্ট পৰিমাণে সহায় কৰিব। এনাদাৰ পইণ্ট হৈছে আপোনাৰ সদায় আপুনি কিউৰিয়াছিট হ'ব লাগিব, কিউৰিয়াছিট মাইণ্ড এটা থাকিব লাগিব। অৰ্থাৎ আপোনাৰ সদায় আপোনাৰ যেতিয়া এটা কিউৰিয়াছিট মাইণ্ড থাকিব তেতিয়া আপুনি নতুন বস্তু উৎসাহেৰে শিকিব পাৰিব। কিয়নো আপোনাৰ এটা নতুন বস্তু বা নতুন বিষয় এটা শিকাৰ কাৰণে নিউ লাৰ্ণিংছ, নিউ স্কিলছ, এই কিউৰিয়াছিট মাইণ্ডটো থাকিলেহে আপুনি শিকিব পাৰিব। যিকোনো বস্তুৰ প্ৰতি জনাৰ প্ৰতি যিটো আগ্ৰহ, এই আগ্ৰহ আপোনাৰ মনত থাকিব লাগিব। তেতিয়া আপুনি বিভিন্ন ধৰণৰ নলেজ, জ্ঞান আহৰণ কৰিব পাৰিব। আপুনি বিভিন্ন স্কিলেৰে স্কিল্ড পাৰ্চন হ'ব পাৰিব। আপুনি যথেষ্ট নলেজ একুৱাৰ কৰিব পাৰিব আৰু যেতিয়া আপুনি নলেজ বা বিভিন্ন ধৰণৰ স্কিল একুৱাৰ কৰিব তেতিয়া আপুনি কনফিডেণ্টলি সকলোবোৰ কাম সুন্দৰভাৱে কৰিব পাৰিব আৰু ই আপোনাৰ কনফিডেন্ট বঢ়াব আৰু ই আপোনাৰ পাৰ্চনেলিটি ডেভেলপমেণ্টত যথেষ্ট সহায় কৰিব। অৰ্থাৎ ব্যক্তিত্ব বিকাশৰ আটাইতকৈ এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে ভাল ব্যৱহাৰ। আপোনাৰ ব্যৱহাৰ যদি সুব্যৱহাৰ হয় তেতিয়াহ'লে সমাজত আপোনাক মানুহে ভাল বুলি ক'ব। অৰ্থাৎ আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়। আপুনি আনক কেনেদৰে ব্যৱহাৰ কৰিছে, আপুনি সমাজৰ এটা সাধাৰণ মানুহৰ পৰা এজন ডাঙৰ মানুহলৈকে আপুনি কি ধৰণে ব্যৱহাৰ কৰিছে, আপুনি এজন সাধাৰণ ল'ৰাক কেনেদৰে ব্যৱহাৰ কৰিছে আৰু আপুনি এজন ডাঙৰ মানুহক কেনেদৰে ব্যৱহাৰ কৰিছে, এই দুয়োটাই গুৰুত্বপূৰ্ণ। কিয়নো এই দুয়োটাৰ পৰাই আপোনাৰ ব্যক্তিত্ব প্ৰকাশ পায়। আপুনি যদি এজন সাধাৰণ দুখীয়া লোকক ভাল ব্যৱহাৰ নকৰে আৰু এজন ভাল প্ৰতিষ্ঠিত ব্যক্তিক যদি আপুনি সন্মান কৰে, ইয়ে কিন্তু আপোনাৰ ব্যক্তিত্ব কেতিয়াও বঢ়াব নোৱাৰে। আপোনাৰ ব্যক্তিত্ব বঢ়াবলৈ হ'লে আপুনি সদায় আপোনাৰ ব্যৱহাৰৰ ওপৰত অতি গুৰুত্বপূৰ্ণ ইম্পৰ্টেঞ্চ দিব লাগিব। কিয়নো আপোনাৰ ব্যৱহাৰেই কিন্তু আপোনাৰ ব্যক্তিত্বটো নিৰ্ধাৰণ কৰিব। আপুনি আপোনাৰ মানসিকতা নিৰ্ধাৰণ কৰিব, আপোনাৰ পৰিচয় নিৰ্ধাৰণ কৰিব। আপোনাৰ ব্যৱহাৰেই আপোনাৰ চৰিত্ৰ, আপোনাৰ কনফিডেন্ট, আপোনাৰ পাৰ্চনেলিটি প্ৰতিফলন কৰিব। গতিকে বন্ধুসকল, এই বিহেভিয়াৰ, এ গুড বিহেভিয়াৰ ইজ ভেৰি ইম্পৰ্টেণ্ট, যথেষ্ট গুৰুত্বপূৰ্ণ আপোনাৰ পাৰ্চনেলিটি ডেভেলপমেণ্ট বিল্ড কৰাৰ সময়ত। গতিকে আপোনালোকে এই পাৰ্চনেলিটি ডেভেলপমেণ্টৰ কাৰণে আপোনালোকৰ ব্যৱহাৰো কিন্তু অতি জৰুৰী এটা বিষয়। এনেদৰে হৈছে স্মাইলিং ফেচ। বন্ধুসকল, আমি কেতিয়াবা দেখা পাইছোঁ যে কিছুমান মানুহে তেওঁ হাঁহিব নাজানে আৰু সেইবোৰ মানুহৰ ওচৰত থাকিলে আমাৰো কিন্তু মন বেয়া লাগে। আপুনি এবাৰ হাঁহি চাবচোন, কিমান ভাল লাগে। যেতিয়া আপুনি এজন মানুহৰ সন্মুখত যাব, আপুনি এটা স্মাইলিং ফেচ দি তেওঁৰ লগত যদি আই কণ্টেক্ট কৰি কথা পাতে তেতিয়া আপোনাৰ প্ৰতি তেওঁৰ ইমপ্ৰেশ্যনটোৱে বেলেগ হ'ব। গতিকে স্মাইলিং ফেচ অতি জৰুৰী, প্লাছ আই কণ্টেক্ট। কিয়নো আপুনি যেতিয়া মানুহ এজনৰ লগত সাধাৰণভাৱে হাঁহিমুখীয়াৰে কথা পাতিব, সেই মানুহজনে আপোনাৰ প্ৰতি ইমপ্ৰেছ হ'ব। তেওঁৰ লগত যদি আপুনি চকুত চকুত হৈ কথা পাতে, তেওঁ আপোনাক মনত ৰাখিব। তাৰ সলনি আপুনি যদি মানুহজনৰ লগত এটা বেলেগ মন লৈ কথা পাতে,
তেওঁৰ চকুত আপুনি আই কণ্টেক্ট নকৰে, আপুনি বেলেগ চাইডে ইফাল চাই আপুনি কথা পাতে, তেওঁ আপোনাৰ প্ৰতি ইণ্টাৰেষ্টেড নহ'ব, তেওঁ আপোনাক ভাবিব যে তেওঁৰ কথাত আপুনি গুৰুত্ব দিয়া নাই। গতিকে স্মাইলিং ফেচ, হাঁহিয়ে সকলোকে আকৃষ্ট কৰে। এট্ৰেকশ্যনৰ মূল বিষয় হৈছে হাঁহি। আপুনি হাঁহিৰে আপুনি সকলোকে আকৰ্ষিত কৰিব পাৰে। গতিকে বন্ধুসকল, স্মাইলিং ফেচ এণ্ড আই কণ্টেক্ট ইজ another important point for building your self confidence and personality development. আপুনি আই কণ্টেক্ট যেতিয়া কথা ক'ব তেতিয়া আপোনাৰ ব্যক্তিত্ব কিন্তু বিকাশ হয়। আপুনি সদায়, আমি কি কৰোঁ, আমি মেক্সিমামে কিন্তু আই কণ্টেক্ট নকৰোঁ। আমি যেতিয়া মানুহৰ লগত কথা পাতোঁ আমি সদায় আই টু আই কণ্টেক্ট কৰিহে কথা ক'ব লাগে। ইয়ে আপোনাৰ কনফিডেন্স বৃদ্ধি কৰে, ইয়ে আপোনাৰ পাৰ্চনেলিটি গ্ৰ' আপ হোৱাত যথেষ্ট পৰিমাণে সহায় কৰে। গতিকে আমি পাৰ্চনেলিটি ডেভেলপমেণ্টৰ কাৰণে আই কণ্টেক্ট প্লাছ স্মাইলিং ফেচ এই দুয়োটা কিন্তু অতি জৰুৰী বিষয়। এনাডাৰ ইম্পৰ্টেণ্ট পইণ্ট হৈছে বি এ গুড লিচেনাৰ। অৰ্থাৎ আমাৰ এটা স্বভাৱ আছে, আমি কৈ ভাল পাওঁ, শুনিব কিন্তু ইচ্ছা নকৰোঁ, আৰু সেইটোৱে হৈছে আমাৰ চবতকৈ ডাঙৰ নিগেটিভ পইণ্ট। আচলতে আমি যেতিয়া এজন মানুহে আমাৰ সন্মুখত যেতিয়া কথা পাতি থাকে আমি ব্ৰেইনেৰে এইটো ভাবি থাকোঁ, এওঁক আমি কেতিয়া ৰিপ্লাই দিম, বা ইফালে সিফালে আমি চাই অন্যমনস্ক হৈ থাকোঁ। কিন্তু সেইটোৱে আপোনাৰ পাৰ্চনেলিটি ডেভেলপমেণ্টত যথেষ্ট পৰিমাণে ব্যাঘাত জন্মায়। কিয়নো আমি 75% কথা শুনিব লাগে আৰু 25% কথাহে আমি ক'ব লাগে। কিন্তু আমি কি কৰোঁ, 25% শুনো, 75% ক'বলৈ চেষ্টা কৰোঁ। এইটোৱে হৈছে আমাৰ এটা ড্ৰবেক্স। গতিকে বন্ধুসকল, পাৰ্চনেলিটি ডেভেলপমেণ্টৰ কাৰণে আমি এজন ভাল গুড লিচেনাৰ হ'ব লাগিব। সন্মুখৰজনে কি কয় তাক বহুত মনোযোগেৰে শুনিব লাগিব। আপুনি চাবচোন, কেতিয়াবা আপুনি কৈ থাকাতে যদি বেলেগ মানুহ এজনে কথা শুনি থাকে আপোনাৰ কিমান ভাল লাগে। ঠিক তেনেকৈ আপোনাৰ সন্মুখত থকা ব্যক্তিজনৰো সিমানেই ভাল লাগিব যেতিয়া তেওঁ কৈ থকা কথাখিনি আপুনি শুনি থাকিব, আৰু ইয়ে আপোনাৰ ব্যক্তিত্ব বিকাশত কিন্তু যথেষ্ট পৰিমাণে উৎসাহ যোগায়, আপোনাক এটা গুড পাৰ্চনেলিটি ডেভেলপ কৰাত ই যথেষ্ট সহায় কৰে। গতিকে বন্ধুসকল, আমি গুড লিচেনাৰ হোৱাটো চেষ্টা কৰিব লাগে। আমি গুড লিচেনাৰ হ'লেহে আমি আমাৰ ব্যক্তিত্বটো ডেভেলপ কৰিব পাৰিম। গতিকে বন্ধুসকল, পাৰ্চনেলিটি ডেভেলপমেণ্ট কৰিবলৈ হ'লে আৰু এটা গুণৰ প্ৰয়োজন, মেইনটেইন এ গুড হাইজিন। অৰ্থাৎ আমি চাফ চিকুণ হৈ থাকিব লাগে, ৱেল ড্ৰেছ কৰিব লাগে, আৰু এটা পাৰফিউম ইউজ কৰিব লাগে। তাৰ অৰ্থটো এনেকুৱা নহয় যে আমি অতি দামী চলা কাপোৰ পিন্ধিব লাগে, গুড বা আমি বহুত দামী পাৰফিউম এটা লগাব লাগে, সেইটো নহয়। তাৰ অৰ্থ হৈছে এইটো কথাহে যে আমি আমাৰ পৰিৱেশ চাই, চিটুৱেশ্যনটো চাই আমি আমাৰ কাপোৰ পৰিধান কৰিব লাগে। যেনে কোনোবাৰ যদি ঘৰত কিবা মানুহ এজন ঢুকাইছে, তেওঁৰ ঘৰত খবৰ ল'বলৈ আমি যদি এটা টিকটিকীয়া ৰঙা চলা পিন্ধি যাওঁ, এইটো এটা অড চিটুৱেশ্যন। গতিকে তাত যদি আমি এটা ধুনীয়া বগা চাৰ্ট বা বগা পিৰন এটা যদি আমি পিন্ধি যাওঁ, এইটো আপোনাৰ চিটুৱেশ্যনৰ লগত আপোনাৰ এডজাষ্ট হৈছে। বা আপুনি এখন মিটিঙত গৈছে, আপুনি কিবা ভাষণ দিবলৈ গৈছে, আপুনি যদি এটা মানে আপোনাৰ সেই চিটুৱেশ্যনৰ লগত নিমিলা এটা যদি আপুনি ড্ৰেছ লৈ যায়, সেইটোৱে আপোনাক কোৱাৰ্ট লাগিব। গতিকে গুড চেন্স অৰ্থাৎ কি, আপোনাৰ সেই পৰিৱেশৰ লগত মিলাকৈ আপুনি কাপোৰযোৰ পিন্ধিব লাগিব। বা আপোনাৰ যদি আপোনাৰ গাৰ পৰা যদি দুৰ্গন্ধ ওলায়, আপুনি যদি ভালকৈ চাফ চিকুণ হৈ নাথাকে, ইয়ে কিন্তু আপোনাৰ পাৰ্চনেলিটিত ব্যাঘাত জন্মায়। গতিকে আপুনি যদি কম দামী এটা যদি পাৰফিউমো লগায়, তেতিয়াহ'লে কিন্তু আপোনাৰ সেই পৰিৱেশটো, আপুনি য'ত থাকিব তাত পৰিৱেশটো আপুনি নিজেও গুড ফিল কৰিব, আৰু আপোনাৰ ওচৰত থকা যিখিনি মানুহ আছে ইহঁতেও কিন্তু ভাল এটা অনুভৱ কৰিব। গতিকে বন্ধু বান্ধৱীসকল, পাৰ্চনেলিটি ডেভেলপমেণ্টত আপোনাৰ পাৰ্চনেল হাইজিন ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট। গতিকে আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই নিশ্চয় উপকৃত হ'ব, আৰু যদি মোৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেতিয়াহ'লে এই ভিডিঅ'টো আনলৈকেও শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ এই ইউটিউব চেনেল দিগন্ত ফিনস্পেয়াৰটো আপোনালোকে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।
ধন্যবাদ।